শেহতীয়াকৈ পোহৰলৈ আহিছে যে ছৌদি আৰব পূৰ্বৰ ছৌদি আৰব হৈ থকা নাই। লাহে লাহে ধৰ্মীয় বন্ধনৰ পৰা ওলাই আহি এখন আধুনিক ৰাষ্ট্ৰৰ ফালে মন মেলিছে আৰববাসীয়ে। 2022 চনত কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপ ফুটবলৰ এখন লীগ মেচত দুৰ্দান্ত আৰ্জেণ্টিনাৰ বিপক্ষে বিজয় সাব্যস্ত কৰাৰ পিছত যেন ভাগ্যৰ দুৱাৰহে মুকলি হৈ পৰিছে ছৌদি আৰব। ছৌদি আৰবৰ বাবে আন এটা সুখবৰ হৈছে 2034 চনত হ'বলগীয়া ফিফা বিশ্বকাপ ফুটবল ছৌদি আৰবতে অনুষ্ঠিত হ'ব। এনেকৈয়ে পূৰ্বৰে পৰা চিনাকি ছৌদি আৰবক বিশ্ববাসীয়ে এতিয়া নতুন ৰূপত চাবলৈ আৰম্ভ কৰিছে। মুঠতে এইটো ক'ব পাৰি যে ছৌদি আৰবে বিশ্ববাসীৰ সন্মুখত নিজ দেশৰ পূৰ্বৰ ছবিখন সলনি কৰিবলৈ লাহে লাহে সক্ষম হৈছে। ছ'চিয়েল মিডিয়াত কেইটামান ভিডিঅ' ক্লিপ আৰু কেইখনমান ফটো ভাইৰেল হৈ পৰাৰ পাছত এই কথা চৰ্চালৈ আহিছে। ধৰ্মীয় কট্টৰতা পৰিত্যাগ কৰি সঁচাই ছৌদি আৰব এখন আধুনিক ৰাষ্ট্ৰলৈ পৰিৱৰ্তন হ'বলৈ